আজি আমাৰ গাঁৱৰ বৰনামঘৰত বাৰ্ষিক কীৰ্তন সেৱা প্ৰত্যেক বছৰে পাতি অহাৰ দৰে আজিও হেনে ধৰণৰ সৃষ্টি দেখা গৈছে। সকলো ৰাইজে মিলি আজি গোটেই গাঁওখন ঘূৰে, লগতে সকলো ঘৰে ঘৰে এডাল এডালকৈ কলপুতিৰে ধূপ ধূনা জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। প্ৰত্যেক বছৰে পাতি অহাৰ দৰে আজি দিনটোতেই কীৰ্তন উঠোৱা হয় আৰু সকলোৱে মিলি আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু সকলোৱে মংগলময় হ'বৰ কাৰণে, সকলোৱে বেমাৰ আজাৰ পৰা ৰক্ষা পাবৰ কাৰণে আজি কীৰ্তন উঠোৱা হয়। সকলো ঘৰে ঘৰে এয়া দেখিছে ধুনীয়াকৈ চাকি বন্তি জ্বলাই ধূপ ধূনা জ্বলাই কলপুলিৰে ধুনীয়াকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। আগত যেনেধৰণে আমাৰ গাঁৱৰ বৰনামঘৰত বাৰ্ষিক কীৰ্তন সেৱা পাতিছিল, আজিও সেই কলা সংস্কৃতি পাহৰা নাই। এয়াই হৈছে বাৰ্ষিক কীৰ্তন সেৱা। আৰু এইফালে দেখিছে নামঘৰৰ পৰিৱেশ। এফালে আপোনালোকে দেখিছে কণ কণ ভাইটিহঁতে হৰি নামৰ তালে তালে এনেধৰণে নাম গাই আছে নামঘৰত। এইজন হৈছে হিৰণজ্যোতি। হিৰণজ্যোতিয়ে আগৰ পৰা বৰতাল বজোৱাত পাকৈত। আনফালে দেখিছে সকলোৱে মিলিজুলি আজি এই দিনটো সুচাৰুৰূপে উদযাপন কৰে। যিহেতু বাৰ্ষিক কীৰ্তন সেৱা সকলো ঘৰে ঘৰে ধূপে ধূনা জ্বলাই এনেধৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। আৰু এইফালে দেখিছে উদুলি মুদুলি পৰিৱেশ। এতিয়া বাট কীৰ্তন পৰিৱেশন হৈ আছে। আনফালে দেখিছে উদুলি মুদুলি পৰিৱেশ আজি এই দিনটো, কিয়নো বছৰেকত এবাৰেহে বাৰ্ষিক কীৰ্তন সেৱা। লগতে এইফালে কণমানি ভাইটিটোৱে ধুনীয়াকৈ বৰতাল বজোৱাত ব্যস্ত। আনফালে দেখিছে খোল ধুনীয়াকৈ বজাই আছে। আনফালে দেখা গৈছে ধূপে ধূনা জ্বলাই ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিছে, কিয়নো সকলোৱে ভালে কুশলে থাকক। আৰু এইফালে দেখিছেনে গোটেই ৰাস্তাটো অৱস্থা নোহোৱা হৈ আছে। আপোনালোকে আজি ভিডিঅ'টো যদি ভাল পাইছে কৃষ্ণক চিন্তি এটা লাইক কৰি দিব, কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ যদি বন্ধুবৰ্গ আছে শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ ফেচবুক পেজটো ফ'ল' কাৰণে ফ'ল' কৰি দিব। মোৰ যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। অন্য এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। বাই বাই।